হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। গৃহিণী ক্ৰিয়েশ্যনছৰ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। গুৱাহাটীত নৱনিৰ্মিত পদপথ সেতু এখন এই বৰ্ষৰে অৰ্থাৎ 2021 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ সোমবাৰে অসম চৰকাৰৰ লোক নিৰ্মাণ, বিত্ত, স্বাস্থ্য, শিক্ষা আদি বিভাগৰ মুৰব্বী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে শুভ উদ্বোধন কৰে। এইটো গুৱাহাটীবাসী ৰাইজ তথা অসমবাসী ৰাইজৰ বাবে খুবেই শুভ সংবাদ। আচলতে মেট্ৰ' চিটি গুৱাহাটীত এনে এখন সেতুৰ খুবেই প্ৰয়োজন আছিল। এই সেতুখন গুৱাহাটীৰ খ্ৰীষ্টান বস্তিৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পথ অৰ্থাৎ গুৱাহাটী শ্বিলং পথস্থিত মিজোৰাম ভৱনৰ সমীপত নিৰ্মিত। সেতুখন চাবলৈ মানুহ আহিয়ে আছে। এয়া এস্কেলেটৰ। এতিয়া এস্কেলেটৰে আমি সেতুখনৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ যাম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, আঁতৰি নাযাব। আমি সিটো পাৰ পাই গ'লো। এতিয়া আমি এইখন চিৰিৰে সেতুখনৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ যাম। মানুহবোৰ আহি আছে সেতুখন চাবলৈ। কিছুমানে ফটো লৈছে, কিছুমানে চেলফি উঠিছে। আচলতে মই ৰাতিৰে ভিডিঅ'টো শ্বুট কৰিছিলোঁ, গতিকে আপোনালোকে দেখি গম পাইছে চাগে ইয়াৰ লাইটৰ কোৱালিটি কিমান উন্নত। সেতুখনৰ কাৰুকাৰ্যও খুবেই উন্নত, চালে চকুৰোৱা। চিকিউৰিটিৰো ব্যৱস্থা আছে। গতিকে আপোনালোকে বিলম্ব নকৰিব, গুৱাহাটীৰ খ্ৰীষ্টান বস্তিলৈ আহক, নৱনিৰ্মিত
যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব।